हेलो फ्रेंड्स, आज मैं तुम्हारे क्लास 10 एनिमल्स नाমৰ পয়েমটো ডিসকাস কৰিম আৰু এটো যেহেতু হাফ ইয়াৰলি আৰু এনুৱেল এক্সাম হয় তোমালোকৰ সিলেবাস আছে আৰু এটো অসমীয়া অৰ্থটো বুজি পালে তোমালোকৰ অতি সহজ হয় এক্সামত যদি যিকোনো কোৱেশ্চন যদি ইয়াৰ পৰা আহে তোমালোকে যিকোনো এনসাৰ মানে ইয়াৰ পৰা যেনেকৈ নহয় তোমালোকে বনাই লিখিব পাৰা তো ইংৰাজীৰ পৰা অসমীয়া অৰ্থটো সম্পূৰ্ণ জানিবলৈ তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থকা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকে আগলৈ এনেকুৱা ভিডিঅ'বোৰ আমাৰ পৰা পাই থাকা আৰু তোমালোকৰ যাতে সহায় হয় তেন্তে আহা এতিয়া আমি ডিসকাস কৰোঁ কবিতাটোৰ নাম হৈছে এনিমেলছ আৰু কবিজনৰ নাম হৈছে ৱাল্ট উইটমেন ইয়াত লিখা আছে বাই ৱাল্ট উইটমেন মানে কবিজনৰ নামটো দিছে নেকি I think I could turn and live with animals I think মানে মই ভাবো I could turn and live with animals মই সলনি হ'ব পাৰো আৰু জীৱ-জন্তুৰ সৈতে থাকিব পাৰো বুলি কৈছে they are so pleasant and self contained place মানে হৈছে শান্ত self contained মানে হৈছে আত্মনিৰ্ভৰশীল কিহৰ কাৰণে মই সলনি হ'ব পাৰো বুলি কৈছে আৰু জীৱ-জন্তুৰ সৈতে কিয় মই থাকিব পাৰো বুলি কৈছে কাৰণ জীৱ-জন্তুবিলাক শান্ত আৰু আত্মনিৰ্ভৰশীল সেইবাবে কবি কৈছে যে মই সলনি হৈ সিহঁতৰ লগত থাকিব পাৰো নেকি বুলি কৈছে I stand and look at them long and long মানে বহু সময় ধৰি চাই থকা বুলি কৈছে I stand and look at them long and long I stand মানে মই থিয় হৈ থকা মই থিয় হৈ সিহঁতক বহুত সময় ধৰি চাই আছো বুলি কৈছে they do not shoot and whine about their conditions মানে ইয়াত কৈছে whine মানে হৈছে কাজিয়াত লৈ কোনো বস্তু এটাৰ প্ৰতি মানে বস্তু এটাক লৈ মানে কাজিয়া নকৰে মানে এইটো বস্তু লৈ মই ৰজা হ'ব বিচাৰো বা ৰাণী হ'ব বিচাৰো তাক লৈ কোনো ধৰণৰ কাজিয়া নকৰে জীৱ-জন্তুবিলাকে সেইটো কৈছে মানে কবিয়ে কৈছে যে সিহঁতৰ অৱস্থা সম্পৰ্কত সিহঁতৰ কষ্ট অনুভৱ নকৰে আৰু গৰ্জন নকৰে বুলি কৈছে they do not lie awake in the dark মানে কৈছে সিহঁতৰ অন্ধকাৰত উজাগৰে নাথাকে বুলি কৈছে যেখিনি ইয়াৰ অৰ্থটো হৈছে they do not lie awake in the dark মানে হৈছে সিহঁতে অন্ধকাৰত উজাগৰে নাথাকে বুলি কৈছে and weep for their sins আৰু সিহঁতে নিজৰ পাপৰ বাবে কোনো ধৰণৰ চিন্স মানে হৈছে পাপৰ বাবে কোনো ধৰণৰ মানে সিহঁতৰ ক্ষমা নোখোজে যিকোনো এটা জীৱ-জন্তু কাৰোবাক ক্ষতি কৰাৰ বাবে সেইটো সিহঁতৰ পাপ বুলি সিহঁতে নাভাবে আৰু কাকো মানে সিহঁতে ক্ষমাও নোখোজে বুলি কৈছে they do not make me sick discussing their duty to God মানে কৈছে ভগৱানৰ প্ৰতি সিহঁতে যি কৰ্তব্য পালন কৰে সেই পালনৰ ক্ষেত্ৰত সিহঁতে মোক আমনি বা কষ্ট নিদিয়ে বুলি কৈছে মানে কবিক কৈছে মানে কবিয়ে মানে সেইটো কথা কৈছে জীৱ-জন্তুৰ কথা কৈছে যে ভগৱানৰ প্ৰতি কৰ্তব্য পালনৰ ক্ষেত্ৰত সিহঁতে মোক আমনি বা কষ্ট নিদিয়ে বুলি কৈছে সিহঁতে not one is dissatisfied not one is demented with not one is dissatisfied সিহঁতে কোনো এজনে অসন্তুষ্ট নহয় বুলি কৈছে not one is demented with the mania of wanting things সিহঁতে কেতিয়াও মানে কিবা এটা বস্তুক লৈ সিহঁতে কাজিয়া নকৰে চিঞৰ-বাখৰ নকৰে নিজকে ৰজা বা ৰাণী হিচাপে সিহঁতে কেতিয়াও স্বীকৃতি নিদিয়ে বুলি সেনেকৈ কৈছে not one kneels to another no to his kind that lived thousands of years ago এতিয়া ইয়াত কৈছে not one kneels to another কোনো এজনে আনৰ প্ৰতি আঁঠু নলয় মানে কিবা ভুল কাম কৰিলে মানে আঁঠু নলয় বুলি কৈছে মানে আঁঠু নাহে বুলি কৈছে not to his kind that lived thousands of years ago মানে কবি কৈছে হাজাৰ বছৰ পূৰ্বে জন্মগ্ৰহণ কৰা জনৰ প্ৰতি সিহঁত দয়ালু নহয় বুলি কৈছে not to his kind that lived thousands of years ago মানে কৈছে হাজাৰ বছৰ পূৰ্বে জন্মগ্ৰহণ কৰা জনৰ প্ৰতি সিহঁতে দয়ালু নহয় বুলি কৈছে not one is respectable or unhappy over the whole earth এই সমগ্ৰ বিশ্বত সিহঁত কোনো সন্মানিত বা দুখী নহয় মানে কোনো মানে সন্মানীয় ব্যক্তি বা সুখীও নহয় দুখীও নহয় তেনেকুৱা বুলি কৈছে এতিয়া পিছৰখিনি কি কৈছে চোৱা so they show their relations to me and I escape them মানে কৈছে
সেয়ে সিহঁতে মোৰ লগত সিহঁতৰ সম্পৰ্ক প্ৰদৰ্শন কৰিছে আৰু মই সিহঁতক মানি লৈছোঁ বুলি কৈছে মানে সিহঁতে যি কি কাৰ্য কৰিছে সেইবোৰ কবিয়ে মানে একচেপ্ট কৰিছে গ্ৰহণ কৰিছে বুলি কৈছে দে বিং মি টকেন্স অফ মাই চেল্ফ দে ইভেন্স দেম প্লেনলি ইন দেয়াৰ পচেছন মানে কৈছে সিহঁতৰ মোৰ বাবে মৰমৰ সংকেত আনিছে বুলি কৈছে মানে কৈছে দে বিং মি টকেন্স অফ মাই চেল্ফ মানে সিহঁতে মোৰ বাবে মৰমৰ সংকেত আনিছে কবিলৈ মানে মৰমৰ সংকেত আনিছে দে ইভেন্স দেম প্লেনলি ইন দেয়াৰ পচেছন মানে কৈছে সিহঁতৰ অধিকাৰত থকা বস্তুসমূহ সিহঁত স্পষ্ট ওপৰত প্ৰমাণ কৰিছে আই ৱণ্ডাৰ হুৱেৰ দে গেট দ'জ টকেন্স মানে কৈছে সিহঁতে এই সংকেতবোৰ ক'ত পাইছে তাকে লৈ মই বিস্মিত হৈছোঁ মানে কবি মানে আচৰিত হৈছে বিস্মিত হৈছে বুলি কৈছে বাক্যটোত ডিড আই পাছ ডেট ৱে হাফ টাইমছ এগ' এণ্ড নেগলিজেণ্টলি ড্ৰপ ডেম মানে কৈছে মই কি বহু সময় আগতে এই পথটো পাৰ হৈছিলোঁ নেকি আৰু অমনোযোগীভাৱে সিহঁতক বাদ দিছোঁ নেকি মানে ক'ৰবাত কিবা বস্তু পেলাই থৈ আহিছোঁ নেকি তাকে কৈছে কবিয়ে